নমস্কাৰ। আহক আজি জানো আহোম সাম্ৰাজ্যৰ আন কিছুমান প্ৰশ্ন উত্তৰ। প্ৰশ্ন নম্বৰ 22, আহোম ৰাজ্যৰ বৰফুকনৰ কাৰ্যালয় ক'ত আছিল? উত্তৰ গুৱাহাটীত। প্ৰশ্ন নম্বৰ 23, কটকীসকলৰ কাম কি আছিল? উত্তৰ অন্য ৰাজ্যৰ লগত যোগাযোগ বা আলোচনা কৰা দূত আছিল। প্ৰশ্ন নম্বৰ 24, ৰজাৰ ব্যক্তিগত কাম কাজ আৰু অন্যান্য বিষয় চোৱা চিতা কৰা বিষয়গৰাকী কোন আছিল? উত্তৰ বৰবৰুৱা। প্ৰশ্ন নম্বৰ 25, আহোম শাসনত ন্যায়ালয়ৰ মুখ্য বিচাৰক কোন আছিল? উত্তৰ বৰবৰুৱা। আহোমসকলৰ মূলতঃ কি ধৰ্ম প্ৰচলিত আছিল? উত্তৰ টাই আহোমৰ পৰম্পৰাগত ধৰ্ম ফুৰালুং আৰু পিছলৈ হিন্দু ধৰ্ম। প্ৰশ্ন নম্বৰ 27, আহোম ৰাজত্বকালত ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ নাম কি আছিল? উত্তৰ সত্ৰ আৰু দল দেৱালয়। প্ৰশ্ন নম্বৰ 18, আহোমৰ ৰাজকীয় অভিষেক অনুষ্ঠানক কি বুলি কোৱা হৈছিল? উত্তৰ সিংহৰী ঘৰতোটা। ধন্যবাদ।